নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। বন্ধুসকল, আজি আমি কথা পাতিম এটা অসমীয়া ফাল্টু গানৰ ওপৰত, যিটো গান শুনিলে আপোনালোকে ইয়াক অসভ্য গানৰ অস্কাৰ দিব বিচাৰিব। তেনেহ'লে বন্ধুসকল, বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যোনে যোনে আমাৰ চেনেলটো চাই আছে, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেনেহ'লে বেছি পলম নকৰি আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মিছা কলে কিডাল হ'ব? ককাইদেউ, ৰবা, তুমি চুৰ কৰিছা। বেলেগৰ সম্পত্তি তুমি কিয় চুৰ কৰিছা? আৰে এইটো দেখোন আমাৰ গগৈ ছাৰৰহে সম্পত্তি। মিছা কলে কিডাল হ'ব? তুমি গগৈ ছাৰৰ পৰা চুৰ কৰিছা ন? চুৰ নকৰিবা, গগৈ ছাৰে তোমাক পিটিব। कौन है ये लोग? कहां से आते हैं? এইটো কি আকৌ? অসমীয়া ভাষাৰ উচ্চাৰণ তুমি ভালকৈ জানাইও হোৱা নাই আৰু তুমি গান গোৱাত একেবাৰে লাগি গলা ন? আৰু এই দুজনী ছোৱালীক যে তুমি কাষত ৰাখি থৈ দিছা, ইয়াত কি কৰি আছে? তোমাৰ গা মালিচ কৰি আছে নেকি? আৰু সিহঁতি যেনেকৈ চেৰেং বেৰেং কৰি আছে ন, একো পোক চোকে কামোৰ দিয়া নাইতো ইহঁতক। কাপোৰখিনি খুলি লোৱা, ভালদৰে চেক কৰা ইহঁতক। ভিতৰত পোক সোমাই আছে চাগে, যেনেকৈ চেৰেং বেৰেং কৰি আছে ন, ভিতৰত পোকে কামোৰ দি আছে। তোক লগ পালুং যিদিনা বহাগ বিহু সিদিনা, তই নাচিব গৈছিলি যেন বিহু খবৰ। আৰে এই ল'ৰাজনক চোৱা, বিহু নাচিছেহি। আৰে এনেকৈ বিহু নাচিবতো কোনে শিকালে বাৰু? কোনে শিকালে তোক এনেকৈ বিহু নাচিব? আৰু তই তাইক বহাগ বিহুৰ দিনা লগ পাইছা মানিছো, কিন্তু তাই বহাগ বিহুৰ দিনা জেং বিহুৱে নাচিব গৈছে নে লুংগি ডেন্সে মাৰিব গৈছে তই কেনেকৈ জানিবি? ইমান কনফিডেন্সত কৈ দিছা নে তাই জং বিহু নাচিব গৈছিল বুলি? আৰে এনেকুৱা ফটো আমি নকৰিবি। হাতত গামখাৰু, ডিঙি জোনবিৰি, মুগাৰী হামে খেলা, মিচিক কহাইলি কলিজাখন খালি কৈ দিলি বলিয়া। अबे अंधा है क्या? আৰে ই চকুৰে কমকৈ দেখে নেকি? আগত ভালদৰে চাই ল'বি চকুৰে যদি কমকৈ দেখ চশমা লগাই ল'বি। আৰে তই যে কৈ আছা তাইৰ হাতত গামখাৰু, ডিঙিত জোনবিৰি, মুগা ৰিহা মেখেলা, এইবিলাক তাই পিন্ধিছে জানো? এবাৰ ভালদৰে চাই লৈচোন, এইবিলাক তাই পিন্ধিছে জানো? এনেকুৱা ফাল্টু কথাবোৰ আমাক কিয় কৈ থকা বাৰু? নকবি। আৰু এনেকৈ তই বিহু নানাচিবি, এনেকৈ বিহু নানাচে কোনেও। ইয়াতকৈ তোৰ ভাল আমাৰ কুকুৰটোৱে ইয়াতকৈ ভাল বিহু নাচিবি। পাই যাবি মজা, কাটুককে দিম। That is also important matter. অ কি মক্কেলো এইটো, কি ৰেপ কৈছে চোৱা। আৰু এই ছোৱালী দুজনীক যি তই ওচৰত এনেকৈ থিয় কৰি থৈ দিছ, তোৰ বডিগাৰ্ড হিচাপে ৰাখি থৈ দিছ নেকি এই ছোৱালী দুজনীক? আৰে ছোৱালী দুজনী নাথাকিলে তই কি গান গাব নোৱাৰিবি নেকি? আৰু তই যে এনেকৈ বাৰ গগৈ ছাৰৰ পৰা ডাইলগবোৰ চুৰ কৰি আছা, গগৈ ছাৰৰ সম্পত্তিবোৰ চুৰ কৰি আছা, এইবিলাক কিন্তু ভাল কথা হোৱা নাই। কি কৈছা তই? ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। এইটোতো গগৈ ছাৰৰে সম্পত্তি হয় ন, তই কিয় চুৰ কৰি আছা বাৰ গগৈ ছাৰৰ সম্পত্তিবোৰ? এইবিলাক কিন্তু ভাল কথা হোৱা নাই। গগৈ ছাৰে তোক ভাল নাপাব। তেনেহ'লে বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু কমেণ্ট কৰিব, আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যোনে যোনে আমাৰ চেনেলটো চাই আছে, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক। আপোনালোকৰ এটা ছাবস্ক্ৰাইবে আমাৰ ভৱিষ্যতলৈ নতুন ভিডিঅ' বনাই যোৱাত সহায় কৰিব। বন্ধুসকল, আজিলৈ ইমানেই। পুনৰ নতুন ভিডিঅ'ৰ লগত আপোনালোকক লগ পাম। আজিলৈ